হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে আমাৰ নামঘৰৰ বাটচৰা ভাগ। ইমান গৰমৰ পাছত আজি যে বৰষুণ দিছে, সঁচাই খুব বেছি ভাল লাগিছে। পৃথিৱীখনো যে বৰষুণ জাক পাই জীপাল হৈ পৰিছে। ৰাতিলে ভাওনাও আছে। বাসুদেৱ নাট্যগোষ্ঠী মাজুলীৰ দ্বাৰা কুৰু সন্ধ্যা নাটখন আজি প্ৰদৰ্শন কৰিব। এয়া আমাৰ বাটচৰাৰ পৰা নামঘৰৰ ভিতৰচৰা। ছাইডত এয়া অতিথিক জলপানৰ ব্যৱস্থা কৰাইছে। এতিয়া এই নামঘৰৰ ভিতৰ ভাগত প্ৰসংগ শেষ হৈ নাম চলি আছে। এনেদৰে নাম তাল নেগেৰা মাত শুনি থাকিলে মনটো খুব বেছি শান্তি লাগে, খুব বেছিকৈ ভাল লাগি থাকে। ভিতৰত নাম চলি আছে আৰু বাহিৰত অত্যন্ত বৰষুণ ৰোৱা নামেই লোৱা নাই, অকল দিয়ে আছে আৰু এতিয়া নাম শেষ হ'ল। কিছু লোক বাহিৰলৈ ওলাই আহিছে, বহাৰ পৰা উঠি আহিছে নামঘৰৰ ভিতৰৰ পৰা। এতিয়া অকণমান পাছতে প্ৰসাদ বিতৰণ কৰিছে। এয়া প্ৰসাদ বিতৰণ কৰিলে, প্ৰসাদ খালোঁ, ঘৰলৈ গৈ আছোঁ। আমাৰ ৰাস্তাটো বহুত বেছি বেয়া। আকৌ ৰাতিলৈ লগ পাম। নামঘৰত বহি আছোঁ। এয়া গায়ন বায়ন ওলাইছে, গায়ন বায়ন বজাইছে। এতিয়া সূত্ৰধাৰ ওলাইছে, সূত্ৰধাৰে নাচি নাচি গোটেই নাটখন ব্যাখ্যা কৰিব। পঞ্চদশ দিনৰ গতিবিধি লক্ষ্য কৰি কৰি মোৰ হাস্য মুখৰিত মন ম্লান হৈ পৰিছে। আৰু মুহূৰ্ততে মেঘা সন্দেহ
আমি বীর ধর্ম বিসর্জন দি বংশজ কলঙ্ক নাহারিন অন্যায় খবর করি বহু রূপ ধারণ করি মুই সংসদের